এফালে আমাৰ মাজত আজি চাহৰ পাৰ্টি চলিছে দেই ভিডিঅ'টো চালে গম পাব আৰু মা ব্যস্ত পিঠা পনা বনোৱাত আৰু এইফালে আমাৰ ঘৰত গোট খাইছেহি শিৱসাগৰৰ গাখীৰ ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব ক'ত কেনেকৈ পাব নমস্কাৰ সকলোকে মই দীপে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু হৈ গ'ল আন্ধাৰ ইয়াতে মায়ে লৈ লৈছে চালনী আৰু কিবা এটা তাৰপিছত এফালে ডাঙৰ আই সৰু আই গোটেইকেইজনী ওলাইছো আৰু আমি এফালে যাওঁ ন দৰ্জাখন মাৰি দে লাইটটো অফ কৰি দে ভিতৰৰ লাইটটো অফ কৰি দে এবাৰ ৰাতি ওলাইছো দেই আৰু গৈ আছো একদম স্পেশাল এটা পাৰ্টি আছে পাৰ্টিৰ মানে ৰিজনো মানে ভাল আৰু মানে এবাৰ গৈ আছো আৰু গৈ পেলাই দেখাইছো মোক এৰি থৈ বাকীবোৰ গ'লগে মই যাওঁ এতিয়া পটাপট আমি একদম সব আহিছো দেই পুৰা মনত দেখ চেক লৈ এই বেটা কানিগিনি লৈছ যে আমাৰ এনেকে জানে মন এ বেটা এপিছুৱা এই বেটা এপিছুৱা এপি এ নাথাই মুনুকে চাইছে ৱা কি খবৰ আমাৰ বুন্দা আৰু এটা মানুহবোৰ দেখি গম পাইছে চাগে আমি আহিছো কোন ঠাইলে আসলতে আজি আমি মনুহেতৰ ঘৰলৈ আহিছো আৰু আমাক আজি ইয়াতে চাহ খাবলৈ মাতিছে চাহ খোৱা এটা ৰিজনো আছে আৰু মনুৱে মানে ফাৰ্স্ট স্যালাৰি পাইছে 10 তাৰিখৰ দিনা তাই ফাৰ্স্ট স্যালাৰি পালে 10 জানুৱাৰীত আৰু সেই কাৰণে আমাৰ সকলোকে মানে ফাৰ্স্ট স্যালাৰিটোৰ পৰা তাই মিঠাই খাবলৈ মাতিলে চাহ খাবলৈ মাতিলে আৰু কামটো সৰুৱে হওক ডাঙৰে হওক নিজৰ এটা ইনকাম হলে কিমানখিনি ভাল লাগে ইনকাম থকা জনে গম পায় ছোৱালী হওক বা লৰাই হওক নিজৰ ইনকামেৰে কিবা এটা লোৱাটো যে কিমান ভাল মানে ইমান যে ফূৰ্তি লাগে ইমান আনন্দ লাগে আনক দিও কিমান ভাল লাগে নিজৰ ইনকাম থাকিলে মানে আৰু মনু ফাৰ্স্ট স্যালাৰিত আমাৰ সকলোকে চাহ খাবলৈ মাতিলে আৰু তাই মানে কামটো ভালে যাওক আৰু অনাগত দিনবোৰো আৰু সুখৰ হওক তাৰে কামনা কৰিছো আমি সকলোৱে চাহ খাবলৈ বুলি আহিলো এবাৰ আমি যাবলৈ ওলালো দেই ডাঙৰ একদম মইনাক নাচি দেখাইছে বাই বাই এবাৰ সকলোকে আকৌ লগ পাম তাৰপিছতে 13 তাৰিখে আমাৰ হ'লে যাবি দেই 13 তাৰিখে স্পেশাল কিবা এটা আছে তো বাই বাই বেটা একদম চোৱা তুমি ইয়াত ভিডিঅ'ত লৈছা গম পাইছানে তুমি ডাঙৰ হ'লে চাবা দেই তোমাক তুমি সৰুতে কেনেকুৱা আছিলা দেই যাওঁগে বাই বাই মোক খং উঠি বাই 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 সি ইউ এগেইন তেও দেখি আমাৰ ঘৰত যাবি আহি পালোহি কিন্তু চাবিটো এৰি থৈ আহিছিলো দেই আকৌ আমি চাবি আনিব গ'লো তাৰপিছত এইফালে এজনী হৰুৱাই এইবাৰে আগতে গুচি আহিলে আমি আধা ৰাস্তা ঘূৰি গ'লো আৰু আহি পেলাই এতিয়া ইয়াত বিনাই বহি লৈছেহি আৰু এবাৰ ঘৰ আহি পাই গ'লহি মোৰ কাম হ'ব এইফালে চকীত যে কাপোৰখিনি আছে এইখিনি মই জাপিব লাগিব মানে আজি ইয়াৰ কাপোৰবোৰ ধোৱা হ'ল তো এইবোৰ এতিয়া মানে জাপি মেলি থ'ব লাগিব কাৰণ ঘৰ চৰ সাৰোঁতে আকৌ লেতেৰা হ'ব আৰু ভিতৰত চবেই আজি পিঠা পনা বনোৱাত মানে লাগি আছে আৰু অকণমান মই ভিডিঅ' কৰি থৈছোঁ ইয়াতে এড কৰি দিম চাব কোনে কি কৰি আৰু এইফালে নাৰিকল ভাজি আছে মই নহয় কিন্তু দেই মায়ে ভাজি আছে নাৰিকল এইখিনি তিলপিঠাৰ কাৰণে আৰু এইফালে কিবা কিবি বনালে যে মই বস্তুবোৰৰ সোৱাদ লৈ আছোঁ মায়ে এইফালে কামত ব্যস্ত মা খবৰ নাই মই মনে ভিডিঅ'টো কৰি ৰাখিছোঁ বুলি লাডু চাডু বনালেই এইবাৰ এইখিনি মাত্ৰ তিলপিঠাৰ কাৰণে ভাজি আছে এইফালে লাডু কি বনালেনো দেখাই দিছোঁ এইকেইটা লাডু বনালে অলপমান বৈয়ামত ভৰালে বাৰু আৰু এইফালে হৰুৱাই মানে নাৰিকল ফলাত ব্যস্ত হৈ আছে এইফালে মোবাইলত গান বজাই আৰু এবাৰ আকৌ তাৰ পৰা ঘূৰি অহাৰ পিছত দেই হৰুৱাই আকৌ বহি লৈছে নাৰিকলখিনি ৰুকিবলৈ আৰু এইফালে ভিতৰত তিলপিঠা বনাবলৈ লৈছে ডাঙৰাই আৰু এইটো মানে মোৰ ভাগত পৰিছে অকণমান এইটো ৰঙা হৈ গ'ল নাই সেইটো মোক দি দিছে এতিয়া মানে আকৌ আহি বনাবলৈ লৈছে আৰু তোক দি দিছোঁ বুলিহে নহ'লে এইটো পিঠা কিমান কেইটা মানুহক দিব পাৰিলো নহয় এইটোতো ওলাই সোমাই ফুৰিলে আইঅ দুজনী মই মাকো হেল্প কৰি দিওঁ মায়ে আইঅ সেইকাৰণে তোক হেল্প কৰি দিছে আনকি বস্তু এখন এটা লনে বেলেগ এটা লয় তক ঘৰ ডাঙৰ হতে জানিব লাগে আমাৰ পাবলে জানিব হৈছিল এখন ঘৰ ক আনকি এখন এটা লনে বেলেগ এটা লয় ক মায়ে এখন এটা লয় আকৌ তিলটা বুইবলে কবা তই এখন এটা নলয় মায়ে বেলেগ এখন লয় ছুটি এটা এখন লয় একদম মাতে মাতে আৰে ছুটি এটা এখন লয় মায়ে তাৰ তলু কেনেকা হৈ যায় কি তলু কেনেকা হৈ যায় পিঠাটোৰ নহয় হেটাখনৰ কি কেনেকা হৈ যায় আকৌ হেটাখন তলত লাগি থয় আকৌ কেনেবাকে সব জানিব লাগে ঘৰ ডাঙৰ হলে তক মোবাইল চলাবলৈ শিকিছ আই মই কিবা এটা কৈছো ন একো নকৰাতকৈ আৰু আকৌ পিছদিনাখন দেই এইবোৰ টেকেলি আহিছে টেকেলিখিনি অনা হ'ল মানে যে কালি ৰাতি শিৱসাগৰৰ পৰা গাখীৰ আহি পালেহি কিন্তু বহুত দেৰি হোৱাৰ কাৰণে আমি কামখিনি কালিয়ে নকৰি পেলাই আজিলৈ থৈ দিলোঁ আৰু এতিয়া মানে ইয়াত বহুত কাম হ'ব আমাৰ এই টেকেলিবোৰ চাফা কৰিব লাগিব আৰু টেকেলিবোৰ চাফা কৰি পেলাই ইয়াতে গাখীৰবোৰ মানে ডাঙৰ ড্ৰামত আহিছে যিহেতু সেইকাৰণে সৰু টেকেলিত 1 লিটাৰ 1.5 লিটাৰ 2 লিটাৰ এনেকুৱা সাইজত কৰি যাব লাগিব এইখিনি কৰা হৈ আছে মই স্কুলৰ পৰা আহি পাই পেলাইহে এইখিনি ভিডিঅ' কৰিছোঁ আৰু এতিয়া মানে ময়ো কামত লাগি যাম আৰু আজি নেক্সট দিনা পুৰা চলি আছে আমাৰ ঘৰত গাখীৰৰ কাম এইফালে ধুই আছে ডাঙৰ টেকেলি একদম
মানে ইয়াত টেকেলিবোৰ চেক কৰিছে দেই কেনেবাকৈ ফুটা চুটা আছে নেকি নহ'লে ফুটা থাকিলেতো দিগদাৰ হ'ব একদম পুৰা আন্ধাৰ হৈ গ'ল আৰু আমাৰ কাম চলি আছে এতিয়ালৈকে শেষ নাই হোৱা এইখিনি টেকেলি আৰু ভৰাবলৈ আছেই আৰু এইফালে এইকেইটা কাৰ্টুন একদম পুৰা 1 লিটাৰৰ গাখীৰ মানে ভৰ্তি হৈ গ'ল তো এইখিনি এতিয়া এনেকৈ থৈ দিয়া আছে আৰু এইফালে এইখিনি কাম চলি থাকিব এইখিনি কামো কৰি থাকিম আৰু এবাৰ যাওঁ ভিতৰলৈ পাকঘৰলৈ যাওঁ কিবা এটা বনাওঁগৈ সেইটো কৰি মেলি আকৌ আহিম মই ইয়াতে লাগিমহি আৰু বিলাহী পিঁয়াজ নহৰু আৰু আদা এইখিনি লৈ লৈছোঁ আৰু এইফালে দেই ডাঙৰে লাগি আছে পুৰা বনোৱা তাই বনাবলৈ লৈছে এতিয়া নাৰিকলৰ লাৰু তাৰপিছতে আৰু মই এইফালে কিবা এটা কৰোঁ বুলি দেখিছেনে এখন হাতত লৈছোঁহি আৰু মই কৈছোঁ এইফালে গাখীৰ নিবলৈ আহিলে দেই মামুন পেহী আৰু মা মানে 3টা চব আমাৰ মানে এটা জলপানৰ কাৰণে সম্পূৰ্ণ বস্তুখিনি আমাৰ ঘৰতে পোৱা গৈছে আৰু এইফালে আৰু পেকিং চলি আছে কাম বেছি হৈছে যে এফালে গৈছোঁ আকৌ সিফালে গৈছোঁ তেনেকৈ কৰি আছোঁ কামবোৰ এইফালে টাৱাখন পাতি দিছোঁ আৰু লগতে দি দিছোঁ অকণমান মিঠাতেল আৰু এতিয়া মই এইখিনি গৰম হোৱাত ইয়াতে মই দি দিম অকণমান পাঁচফোৰণ আৰু ইয়াত যিখিনি মছলা দিব লগা আছে মোৰ সেইখিনিও দিম ধনিয়া জিৰা আৰু অকণমান ৰেড চিলি দি দিছোঁ মিট মছলা নাই দিয়া বাৰু আৰু এইখিনি দিয়াৰ পিছত মই অকণমান এইখিনি মানে গৰম হ'বৰ কাৰণে লৰাই ল'ম তাৰপিছতে মই ইয়াতে যিখিনি কাটি ৰাখিছিলোঁ পিঁয়াজ বিলাহী আদা নহৰু সেইখিনি লাহে লাহে এড কৰি দিম গোটেইখিনি আৰু লগতে মই ইয়াত সোৱাদ অনুসৰি নিমখ হালধি দিলোঁ আৰু এইখিনি সিজিবৰ কাৰণে এৰি দিলোঁ আমাৰ হৰুৱাই দেই টুপিটো কালাৰটো কেনেকৈ ভালকৈ দেখা এইটো পিংক কালাৰ আছিলে আৰু এইফালে হৈ গ'ল এনেকুৱা য়েল্ল' তাৰপিছত পিছফালে এইজনী তাৰপৰা এইফালে কাকা দেই আজি আমাৰ কাকা আহিলে দেখুৱাই নাই এতিয়া ৰিজনটো কাইলৈ কৈ দিম ন নে কৈ দিওঁ অঁ ঠিক আছে আৰু এবাৰ এইফালে মাংসখিনি ল'লোঁ আৰু লগতে আলু কাটি লৈছোঁ লগতে 2টা কেঁচা জলকীয়া 2টা নহয় বাৰু মই 3টাই দিছোঁ 3টা কেঁচা জলকীয়া ফালি ফালি দিছোঁ আৰু যিখিনি মই মানে মিক্সিত মাৰি লৈছিলোঁ মছলাখিনি সেইখিনিও দি দিছোঁ আৰু দি পেলাই অকণমান দিছোঁ মিঠাতেল দি পেলাই এইখিনি এতিয়া মই ধুনীয়াকৈ ইয়াতে সানি ল'ম আৰু লগতে দিছোঁ অকণমান দৈ দিয়াৰ পিছত এইখিনি আকৌ এবাৰ ভালকৈ সানি ল'ম আৰু এইটো যে গাখীৰ অনা টেকেলি হয় আৰু এই টেকেলিটো ধুনীয়াকৈ ধুই লৈছোঁ কিন্তু ভিতৰখিনি অকণমান দৈ লাগি আছে আৰু এনেকৈ এতিয়া মই ইয়াতে আটাইখিনি ভৰাই দিম আৰু ভৰাই হৈ গ'ল ইয়াতে এনেকৈ বাতিটা দি পেলাই জুইৰ ওপৰত পাতি দিছোঁ কিন্তু এতিয়া যে মানে এইফালেদি হাৱা যাব সেইকাৰণে হাৱাটো নাযাবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিওঁ মই মানে কি গোটেই ৰাউণ্ডটো যে ময়দা অকণমান মঠি পেলাই লগাই দিছোঁ যাতে মানে ইয়াৰ ভিতৰৰ পৰা ভাপটো ওলাই আহিব নোৱাৰে আৰু এতিয়া জুইকো একদম কমকৈ দি পেলাই সিজাই থাকিম আৰু এতিয়া ধনিয়া কেইডালমান বাছি লৈছোঁ এতিয়া ইয়াত নমোৱাৰ পিছত ইয়াতে অকণমান ধনিয়া দি দিম তেতিয়া মানে গোন্ধটো ভাল লাগে তাৰপিছতে এতিয়া হৈ গ'ল আমাৰ এতিয়া খাব পৰাকৈ টেকেলিত বনোৱা মাংস খাই কেনেকুৱা লাগিব জানো আৰু এইফালে এতিয়া টেকেলিটোৰ পৰা গামলা এটাত উলিয়াই আছে ডাঙৰ আৰু এইবাৰ ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু এইফালে গাখীৰৰ কাম বনো কৰি মেলি হৈ গ'ল এইফালে মাত্ৰ খালী টেকেলি কেইটামান আছে এইখিনি থাকিব এইখিনি থাকিব নেকি বাৰু টেকেলিখিনি নে এইখিনি ঘূৰাই দিব এইখিনি টেকেলি ঘূৰাই দিব আৰু ভিতৰত যিখিনি আছে সেইখিনি ভৰোৱা হৈ গ'ল আৰু এইখিনি এবাৰ দেখাই দিছোঁ আৰু এইখিনি হৈছে গাখীৰ আৰু এইখিনি কাইলৈৰ পৰা যাব মাৰ্ঘেৰিটা ব্লক তিনিআলি যিখন বজাৰ আছে সেইখনলৈ আপোনালোকক যদি প্ৰয়োজন হয় তেতিয়াহ'লে মাৰ্ঘেৰিটা ব্লক তিনিআলি বজাৰলৈ আহিলে পাই যাব আৰু লিটাৰ বজাৰলৈ আহিলে গম পাব মই এতিয়া আগতীয়াকৈ কৈ নিদিওঁ কিছুমান 1.5 লিটাৰ আছে আৰু কিছুমান 5 পোৱাৰ আছে আৰু আজি নেক্সট ডে মৰ্ণিং দে কেইবাদিনো ভিডিঅ' একেলগে এইফালে গাড়ী আহি গ'ল আৰু পিছফালে মান লোড হৈ আছে আজি এইখিনি যাব মাৰ্ঘেৰিটা বজাৰলৈ মানে ব্লক তিনিআলি যিখন বজাৰ তাত বহিব এইখিনি লোড হৈ আছে আৰু এই দৈখিনি অনা হৈছে শিৱসাগৰৰ দিচাংমুখৰ পৰা আৰু লগতে কি বস্তু আছে সেইখিনিও এবাৰ ভিতৰত দেখাই দিওঁ আৰু এইবোৰ কাৰ্টুনো আছে এইখিনিও গোটেইখিনি গাড়ীত তোলা হ'ব আজি এইখিনি আটাইখিনি যাব আৰু এইফালে আছে গুড় আৰু তাৰ উপৰিও আছে কোমল চাউল আৰু চিৰা এইখিনি বস্তুৱে আজি যাব আমাৰ ঘৰৰ পৰা বজাৰলৈ